ভাই সময় খুব কম, কেন আমার হেলিকপ্টার উড়ে যাবে। মানে এজন শিক্ষকৰ বিপৰীতে এজন ছাত্ৰ আৰু সেই ছাত্ৰজনেও মেট্ৰিকত 3rd ডিভিজন। 14 জন শিক্ষকে 5 জন ছাত্ৰ ছাত্ৰীক মেট্ৰিকত পাছ কৰাব নোৱাৰে, 3 জনক কৰায়। 3 জনো কিন্তু 1st ডিভিজন নাপায়, 2nd ডিভিজন নাপায়, 3rd ডিভিজন হে পায়। हम लोगों ने परिवर्तन की बात की है। परिवर्तन में हम क्या क्या कर रहे हैं, जो वादा किया हम लोग पूरा करेंगे, और मैं जब कर रहा हूं वादा तो पूरा करके ही छोड़ूंगा। 3000 रुपया हमारे हर महिला बहन को हर महीने दिया जाएगा। हमारे बीजेपी शासित जितने राज्य हैं वहां ऑलरेडी 3000 रुपया दिया जा रहा है। अभी हम बोलेंगे आज से ही देंगे तो बोलेगा हमको कॉपी कर रहा है। कॉपी की बात नहीं, हम बोल रहे हैं हम हर महिला को बहन को 3000 रुपया देंगे। दूसरी बात, कोई भी सरकारी बस में कोई भी हमारी महिला बहन चढ़ेगी तो कोई पैसा कोई टिकट नहीं लगेगा। কোনোবাই যদি কয় যে মোক আজি ৰাতিপুৱাও ক্ৰাফ্ট টিচাৰ মিউজিক টিচাৰ মোৰ ঘৰত গৈছিলে, সৰু গান এটা গাব দিয়াত তেওঁলোকে গাব নোৱাৰো বুলি কৈছে। গতিকে অৰ্থাৎ তেনেকুৱা শিক্ষক হ'লে নহ'ব, চৰকাৰী ডিগ্ৰী থাকিব লাগিব। বেচৰকাৰী ডিগ্ৰী থকা শিক্ষানুষ্ঠান প্ৰাদেশিকৃত নহ'ব। প্ৰধান শিক্ষকসকলে য'ৰ ত'ৰ পৰা বুটলি আনা আমি কিন্তু ক্ৰাফ্ট টিচাৰ আৰু মিউজিক টিচাৰ প্ৰাদেশিকৃত নকৰোঁ। আজি আমাৰ ইয়াত যিসকল প্ৰধান শিক্ষক আছে, মই আমাৰ ৰাজেন শৰ্মা ডাঙৰীয়াও আছে, মই অনুৰোধ কৰিম যে যিবিলাকে মিউজিক আৰু ক্ৰাফ্ট টিচাৰ বেকডেটত এপইণ্টমেণ্ট দিছিলে তেওঁলোকে যাতে ডিৰেক্টৰক নিজেই জনাই দিয়ে যে আমি বেকডেটত দিছিলোঁ, আমাৰ ভুল এটা হৈছে, যাতে আমি নামখিনি বাদ দিব পাৰোঁ। কিন্তু যদি এপইণ্টমেণ্ট লেটাৰ এবাৰ ফৰেনচিকত যায়, আপোনালোক প্ৰাদেশিকৰণো হ'ব, নিলম্বিতও হ'ব, একেলগে দুইটা বস্তু হ'ব। গতিকে সেই পৰ্যায়লৈকে আমি যোৱাটো নিবিচাৰোঁ, কাৰণ আমি অসমৰ শিক্ষক সমাজক সদায় এখন গুৰুৰ আসনত ৰাখিব খোজোঁ। আপোনালোকৰ লগত কঠোৰ হ'ব আমি বেয়া পাওঁ, কিন্তু কোনোবাই যদি শিক্ষা বিভাগটোক এখন বজাৰলৈকে ৰূপান্তৰ কৰিব খোজে তাকো বাধা দিয়াটো আমাৰ দায়িত্ব আছে। গতিকে এই দুইটা কথা আমি বেলেঞ্চ কৰি চলিব লাগিব। গতিকে মই প্ৰধান শিক্ষকসকলক অনুৰোধ কৰিম যে একো নজনা ক্ৰাফ্ট টিচাৰ মিউজিকৰ নাজানা, আজি আমি দুখ পাওঁ ক'ত যে আপোনালোকে প্ৰাদেশিকৰণৰ বাবে আজি আগবাঢ়িছে, কিন্তু মই নিশ্চিত যে আপোনালোকে এজন মিউজিক টিচাৰ আপোনালোকৰ স্কুলত আছে, কিন্তু আপোনালোকৰ স্কুলত ভাল সমবেত সংগীত গোৱা 12 জনী ছোৱালীও আপোনালোকে মোক উলিয়াই দিব নোৱাৰে। মিউজিক টিচাৰ এজন কিন্তু পুৰা আছে, কিন্তু যদি কওঁ যে জনগণ মন অধিনায়কটো ভাল কৰি গাই দিয়ক, তেনেকৈ গাব পৰাও কিন্তু ছাত্ৰ ছাত্ৰী হয়তো আমাৰ 50% স্কুলত আপোনালোকৰ ভিতৰৰে স্কুলত নাই। কিয় নাই? তাৰমানে তেওঁ মিউজিক টিচাৰজনে মিউজিক নাজানে, তেওঁৰ ল'ৰা ছোৱালীক ক'ত মিউজিক শিকাব? কাৰণ আমি দেখিছোঁ যে বহুত ক্ষেত্ৰত মই স্কুলবিলাকত গৈ দেখিছোঁ যে বেলেগ মিউজিক বাদ দিয়ক, আজি যদি এজন মিউজিক টিচাৰ থকাৰ পিছত স্কুলখনত যদি ৰাষ্ট্ৰীয় সংগীতটো ভালকৈ গাব নোৱাৰে, তাৰমানে শিক্ষকতাৰ নামত এখন বেহা বেপাৰ বজাৰ যিমান নিকৃষ্ট শব্দ সংসদীয়ভাৱে প্ৰয়োগ কৰিব পাৰি সিমানখিনি কৰিলেওতো শেষ নহয়। গতিকে আমাৰ মানসিকতাবিলাক, এফালে আমি কওঁ যে আমি ভেঞ্চাৰ, আমি আত্মহত্যা কৰিম, আমি অমুক কৰিম, আমি শিক্ষকৰ চাকৰি নাপালে অমুক কৰিম, কিন্তু যেতিয়া কিছু কিছু স্কুলৰ যেতিয়া সঁচা ৰূপবিলাক ৰাইজৰ আগত মই দাঙি ধৰিম বা আমি দাঙি ধৰিম, আপোনালোকক কিন্তু ৰাইজেও সহানুভূতি নিদিয়ে। এই কথাটো কিন্তু আপোনালোকে চিন্তা কৰিব, কাৰণ শিক্ষাটো আমি বেহা বেপাৰলৈকে লৈ যাব নোৱাৰোঁ। আজি আপোনালোকৰ মাজত এনেকুৱা বিদ্যালয় আছে যে ছাৰ আমাৰ 25 জন ছাত্ৰ নাই। যদি 25 জন ছাত্ৰ নাই, এখন স্কুলত আমি কিমানজন শিক্ষকক প্ৰাদেশিকৃত কৰোঁ? আমি 14 জন শিক্ষকক প্ৰাদেশিকৃত কৰোঁ, ছাত্ৰ 25 জন নাই। তাৰমানে 1:2, এজন শিক্ষকে 2 জন ছাত্ৰ ছাত্ৰীক পঢ়ায়। সেইটোতো দুন স্কুলতো নাপায়, কেম্ব্ৰিজতো নহয়, অক্সফৰ্ডতো নহয়। ইমান ধুনীয়া টিচাৰ পিউপিল ৰেচিঅ' অক্সফৰ্ডতো নাই। অক্সফৰ্ডতো 5 জন ছাত্ৰৰ বিপৰীতে এজন শিক্ষক থাকিব, কিন্তু অসমৰ ভেঞ্চাৰ স্কুলবিলাকত এতিয়া আমাক এছ'চিয়েশ্যনে আহি কয় যে 20 জন ছাত্ৰ হ'লেও প্ৰাদেশিকৃত কৰি দিয়ক। তাৰমানে এজন শিক্ষকৰ বিপৰীতে এজন ছাত্ৰ, আৰু সেই ছাত্ৰজনেও মেট্ৰিকত 3rd ডিভিজন। তাৰমানে আপোনালোক স্কুলত নাযায়, সহজ কথাটো হ'ল এইটো, কাৰণ নহ'লে এজন শিক্ষকে মাত্ৰ এজন ছাত্ৰক পঢ়াব লাগে, আৰু লগতে কয় ছাৰ আমাৰ কিন্তু মেট্ৰিকৰ ৰিজাল্ট 30%টো আমি পাছ কৰাব পৰা নাই, সেইটোও কমাই 20 কৰি দিয়ক। তাৰমানে গোটেই কথাটো যদি ৰাইজক ভাল কৰি মই বুজাব পাৰোঁ যে এখন কিমান ডাঙৰ কলা বজাৰ এখন চলি আছে, এজন ছাত্ৰৰ বিপৰীতে এজন শিক্ষক, তাৰমানে টিউশ্যনৰো ওপৰত, আৰু সেই ছাত্ৰজনো মেট্ৰিকত 3rd ডিভিজনো পাছ কৰিব নোৱাৰে, কাৰণ সেই স্কুলখনত 25 জনৰ 30% পাছ নকৰে। এটা ইউনিয়নে আহি আমাক কৈছে ছাৰ 20 জনৰ 20%লৈকে নামাই দিয়ক। তাৰমানে 25 জনৰ 20% মানে কেইজন? 5 জন। তাৰমানে 14 জন শিক্ষকে
5জন ছাত্ৰ ছাত্ৰীক মেট্ৰিকত পাছ কৰাব নোৱাৰে, 3জনক কৰায়। 3জনো কিন্তু ফাৰ্ষ্ট ডিভিজন নাপায়, ছেকেণ্ড ডিভিজন নাপায়, থাৰ্ড ডিভিজনহে পায়। গতিকে কিমান ডাঙৰ কলা বজাৰ এখন আমাৰ শিক্ষা বিভাগত চলি আছিল আপোনালোকে নিজে চিন্তা কৰক। মই চেষ্টা কৰিছো যোৱা 2 বছৰ অলপ ঠিক কৰাৰ কাৰণে, কিন্তু মোৰ ওপৰতো আপোনালোকে বিভিন্ন ৰাজনৈতিক হেঁচা আনে। মই যিমান দুৰ্দান্তভাৱে যাব লাগিছিল ময়ো যাব পৰা নাই, কাৰণ বহুত আপোনালোকৰ ভিতৰতে বহুত ৰাজনীতি জানাও মানুহ আছে। ক'ত কেনেকে ৰাজনীতিত চুইচটো টিপিলে কেনেকে কামটো কৰিব পাৰি আপোনালোকে বুজি পায়, কিন্তু মোক ফাঁকি দিব পাৰিব, কিন্তু নেদেখাজনক কোনে ফাঁকি দিব? মোক ৰাজনৈতিকভাৱে হেঁচা দি আপোনালোকে পাৰিব যে ঠিক আছে এই কামটো কৰি দিলো, 25জনটো কৰি দিলো, 20জনটো কৰি দিলো, কিন্তু নেদেখাজনক কোনে উত্তৰ দিব যে আমি স্কুলত নাযাওঁ, আমি 25জন আমাৰ ছাত্ৰ, 3জনকো আমি পাছ কৰাব নোৱাৰো, 4জনকো আমি পাছ কৰাব নোৱাৰো। ভেঞ্চাৰ স্কুলৰ নামতে হওক, প্ৰাদেশিকৰণৰ স্কুলৰ নামতে হওক, স্কুললৈকে নাযাওঁ। আৰু স্কুলৰ পৰিদৰ্শন ব্যৱস্থাটো বা সকলোৰে লগত বুজাবুজি কৰি শিক্ষা বিভাগক এখন আমি বজাৰলৈকে ৰূপান্তৰ কৰিছো। তাৰ ফলত দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকে প্ৰাইভেট স্কুলত পঢ়িব বাধ্য হৈছে। ৰিক্সালা ঠেলালাই কপালৰ ঘাম মাটিত পেলাই টকা যিকেইটা ইনকাম কৰে সেইকেইটা শংকৰদেৱ জাতীয় বিদ্যালয়ত গৈ দিবলগীয়া হৈছে। তাতকৈ মানৱতাৰ ইয়াতকৈ স্খলন, মানৱতাৰ ইয়াতকৈ ধৰ্ষণ, মানৱতাৰ ইয়াতকৈ এটা তীব্ৰ অধোগতি পৃথিৱীৰ ক'ত হ'ব পাৰিছে? গতিকে এই কথাবিলাকে আমাৰ বিবেকত দংশন কৰিব লাগিব। আমাৰ শাস্ত্ৰত কৈছে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰুবে নমঃ। আজি আমি সেই গুৰুৰ অৱস্থাত আছো। ভগৱান কবিৰে কৈছিলে যে যেতিয়া মোৰ সন্মুখত যদি ভগৱান আহে আৰু শিক্ষক আহে, মই শিক্ষকজনক আগত প্ৰণাম কৰিম, ভগৱানক আগত প্ৰণাম নকৰো। তেতিয়া ভগৱানে কৈছিল যে তুমি স্বয়ং ভগৱানক প্ৰণাম নকৰা, শিক্ষকক প্ৰণাম কৰিবা। বোলে নহয়, আপোনাৰ বিষয়ে মোক কোনে জানিব দিলে? আপোনাৰ বিষয়ে মোক শিক্ষকজনে জানিব দিলে, সেইকাৰণে শিক্ষকৰ ভৰিত মই আগত প্ৰণাম কৰিম। সেই হৈছে শিক্ষক। কিন্তু আজি আমি কি কৰিছো? আমাৰ মাজতে আছে, মই নাম নকওঁ বেয়া পাব, যে স্কলাৰশ্বিপ, মাইনৰিটি স্কলাৰশ্বিপ, নাম নাই, আমি নকল কাগজ বনাই লৈছো। এই কেইজনৰ ভিতৰতে আছে নাই? বেংকত টকা স্কুলৰ ছাত্ৰ ছাত্ৰী নামত নকল চহী মাৰিছো। আৰু এইটো প্ৰাদেশিকৃত নহয়, সেই আত্মহত্যা কৰিব খোজা ভেঞ্চাৰৰ ভিতৰতে। কিন্তু আপোনালোক হৈছে কেণ্ডিডেট ফৰ চুইচাইড, কেণ্ডিডেট ফৰ আত্মহত্যা। মুখত থাকেই যে মই আত্মহত্যা কৰি দিম। আত্মহত্যা কৰিব খোজা মানুহে, চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে আত্মহত্যা কৰিব খোজা মানুহে নিজে ছাত্ৰ ছাত্ৰীক প্ৰবঞ্চনা কৰিব লাগিব নেকি? ইউ আৰ নট ফিট ফৰ ইভেন চুইচাইড। আত্মহত্যা কৰাৰ যোগ্যতাখিনিও আপোনালোকৰ নাই, যদি আপোনালোকে আপোনালোকৰ ছাত্ৰক প্ৰবঞ্চনা কৰিছে। এনেকুৱা দুৰ্ভাগ্য কথাবিলাক আমি ডিল কৰিব লাগে শিক্ষামন্ত্ৰী হিচাপে। কাৰ বিএড আছে, কোন শিক্ষকক ট্ৰেইনিঙত পঠাব লাগে, কোন স্কুলত ৰিজাল্ট ভাল কৰিব লাগে, সেই কথাবিলাক আমি ডিল কৰিব নোৱাৰো। আমি ডিল কৰিব লাগে কোন শিক্ষকে লগৰ শিক্ষয়িত্ৰীক কমন ৰুমত চুৰি মাৰিলে, কোন শিক্ষকে LICৰ এজেণ্ট কৰি দুখীয়া মানুহক প্ৰবঞ্চনা কৰিলে, কোন শিক্ষকক গুৱাহাটীৰ পাৰিলে ঘৰখনৰ পৰাই ক্লাছ কৰিব লাগে, ষ্টুডেণ্ট ঘৰত আহিব লাগে, আমি ঘৰ স্কুলত কিয় যাম? এনেকুৱা এপ্লিকেশ্যনো আহে। বোলে ছাৰ মোৰ ঘৰৰ পৰা দূৰ হ'ব নহয়। হাৰি, IAS অফিচাৰ বিনোদ চাচান কেৰেলাৰ পৰা, তামিলনাডুৰ পৰা অসমত চাকৰি কৰিব আহিছে, অসমৰ শিক্ষক শুৱালকুছিৰ পৰা হাজোত গৈ চাকৰি নকৰে। এইখন শিক্ষকতা চলিব? শিক্ষা বিভাগ চলিব নে এখন শিক্ষকতাৰ নামত কলা বজাৰ চলিব? এই কথাবিলাকতো আমি চাব লাগিব। এই কথাখিনি মই আপোনালোকৰ আগত এইকাৰণে কৈছো যে যি মুহূৰ্তত আজি আমি নিযুক্তি পত্ৰখন হাতত তুলি ল'ম, লগে লগে আমি বুজিম যে অসমৰ দুখীয়া মানুহৰ চাবোন তেলৰ পৰা উৎপন্ন হোৱা কৰৰ টকাৰ দৰমহা আজিৰ পৰা আমি ল'ম। আৰু সেই দুখীয়া মানুহৰ ল'ৰা ছোৱালীক চোৱাৰ এক দায়িত্ব, মহান দায়িত্ব আজিৰ পৰা আপোনালোকে হাতত ল'ব। আপোনালোক আত্মহত্যাৰ কেণ্ডিডেট আছিল নিজে নিজে, এতিয়া চৰকাৰে আপোনালোকক সুবিধা দিছে। এতিয়া আপোনালোকে চেষ্টা কৰিব লাগিব যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে যাতে শিক্ষাৰ অভাৱত আত্মহত্যা কৰিব নালাগে। যদি কোনোবাই দুখ বুজি পায়, হয়তো আপোনালোকে আটাইতকৈ দুখ বুজি পায়। 20 বছৰ 25 বছৰ ধৰি শিক্ষকতা কৰিছে, দৰমহা পোৱা নাই, আপোনালোকে দুখ বুজি পায়। কিন্তু দুখ বুজি পোৱা মানুহে যেতিয়া সম্পদৰ দিনত দুখীয়াক পাহৰি যায়, তাতকৈ দুখৰ কথাটো একো থাকিব নোৱাৰে। গাঁৱৰ দুখীয়া ল'ৰা
গাঁৱৰ সমাজখনে পঢ়ি পাছ কৰোৱায় দুখীয়া দেউতাক মাকে শিক্ষা দিয়ে ল'ৰাজন পাছ কৰে ডাক্তৰ হয় ইঞ্জিনিয়াৰ হয় সেই দুখীয়া দেউতাক মাকক পাহৰি যায় তাতকৈতো ডাঙৰ পাপ একো হ'ব নোৱাৰে গতিকে যেতিয়া আজি আপোনালোকে দুখত আপোনালোকে আজি 20 বছৰ অতিবাহিত কৰিলে 25 বছৰ অতিবাহিত কৰিলে আজি দুখীয়াৰ দুখ আপোনালোকে ভালকৈ বুজি পাব লাগিব আপোনালোকৰ সক্ষমতা আছে ক্ষমতা আছে কিয় ক্ষমতা আছে সক্ষমতা আছে আমি প্ৰমাণ চাইছো আপোনালোকক যদি সিধাত আপোনালোকে কাম কৰিব খোজে মই দেখিছো আপোনালোকে কাম কৰিব পাৰে কেনেকৈ কৰিব পাৰে যেতিয়া আমি নিয়ম কৰিলো আমাৰ ওপৰতো যিবিলাক ৰাজনৈতিক হেঁচা থাকে কেতিয়াবা আমিও সেইবিলাকক আমি না কৰিব নোৱাৰা হওঁ কিন্তু যোৱা এটা বছৰ সেই হেঁচাক যেতিয়া আমি বন্ধ কৰিলো যে নহয় আমি একো নামানো 30% পাছ কৰিবই লাগিব 25 জন ছাত্ৰ ছাত্ৰী হ'বই লাগিব এইবাৰ ম্যাক্সিমাম ভেঞ্চাৰ স্কুলত 30%তকৈ ভাল ৰিজাল্ট হৈছে 25 জনতকৈ বেছি ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে তাৰমানে আপোনালোকে যদি জনতা ভৱন দিছপুৰত ৰাজনীতি নকৰি বোলে নহয় চৰকাৰে এইটো কণ্ডিশ্যন দিছে আমি মন্ত্ৰীক কৰি দেখুৱাম আপোনালোকৰ কিন্তু কৰিব পৰাৰ সক্ষমতা আছে অন্ততঃ যোৱা প্ৰৱেশিকা পৰীক্ষাই এইটো প্ৰমাণ কৰিছে যে অসমৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যদি কাম কৰিব পাৰে তেতিয়ালে পবিত্ৰ গংগাও অসমৰ বিদ্যালয়বিলাকত বব পাৰে আজি তাৰ প্ৰমাণ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সংবাদ মাধ্যমৰ পৰা আপোনালোকে স্বীকৃতি পোৱা নাই তেওঁলোকে পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখন ইংৰাজী মাধ্যমৰ ভাল ফলাফল দেখিলে কিন্তু শিক্ষা মন্ত্ৰী হিচাপে মই দ্বিধাহীন ভাষাত ক'ব পাৰো যে 26000 ফাৰ্ষ্ট ডিভিজনৰ 23,500 ফাৰ্ষ্ট ডিভিজন কিন্তু আমাৰ স্কুলবিলাকত আছে আমাৰ প্ৰাদেশিকৃত আৰু ভেঞ্চাৰ স্কুলবিলাকত আছে কেনেকৈ সম্ভৱ হ'ল কাৰণ যেতিয়াই আমি দেখিছো যে নহয় আমি কাম কৰিব লাগিব ৰিজাল্ট দেখুৱাব লাগিব তেতিয়াহে আমাৰ চাকৰি প্ৰাদেশিকৰণ হ'ব আমি কিন্তু কামটো কৰি দেখুৱাইছো তাৰমানে আমাৰ সক্ষমতা আছে আমাৰ ক্ষমতা আছে কিন্তু সেই ক্ষমতা আৰু সক্ষমতাখিনিক আমি প্ৰকাশ হ'ব দিব খোজা নাই আমি ওলোটা ৰাস্তা লৈছো যিটো ৰাস্তা ললে গৌৰৱেৰে সৈতে আমি প্ৰাদেশিকৃত হ'ব পাৰো সেই ৰাস্তাটো ল'ব খোজা নাই কিন্তু যিটো ৰাস্তাৰে প্ৰাদেশিকৃত হ'বৰ কাৰণে কোনোবাই আপোনাৰ লগত হিন্দীত সোধা কৰিছে বা আপোনালোকৰ লগত কোনোবাই কথা বতৰা পাতিছে যে এই কণ্ডিশ্যনটো আমি ঢিলাই দিম হেঁচা ঠেলা কৰি আপোনালোকে কিন্তু তাৰ বিনিময়ত আমাক ইমান দিব লাগিব সেই ৰাস্তাত আপোনালোকে খোজ কাঢ়িছে সেই ৰাস্তাত খোজ কঢ়াৰ প্ৰয়োজন নাই কাৰণ এইবাৰ মই নিজে দেখিছো যে 25 জন পাছ কৰিলে 30%তকৈ ভেঞ্চাৰ স্কুল প্ৰত্যেকখনৰে ৰিজাল্ট ভাল এজন দুজনৰ নহয় প্ৰত্যেকখনে 30%ৰ ওপৰত ৰিজাল্ট কৰি আনিছে সক্ষমতা আছে শুই গৈছে কাম কৰাৰ ক্ষমতাবিলাক আমাৰ নোহোৱা হৈ গৈছে আমি ভাবিছো যে আমি নিজৰ হিচাপত আমি কাম কৰিব নালাগে আমি বেকা ৰাস্তা দি গলেহে সোনকালে কাম হ'ব কিন্তু মই চেষ্টা কৰিছো যে সিধা ৰাস্তাত যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে ভাল ফলাফল পাওক মই নাজানো এই প্ৰাদেশিকৃতৰ পৰ্যায়ত আপোনালোকে কাক কিমান টকা দিছে কি কৰিছে কিন্তু যি কেইখন স্কুলে টকা নিদিয়াকৈ আছে সেই কেইখন স্কুলো কিন্তু প্ৰাদেশিকৰণ হৈছে দিয়া কেইজনৰ পকেটৰ পৰা টকাটো লষ্ট হৈছে অন্ততঃ মই জানো যি কেইখন মোৰ লগত বহুত কেইখন স্কুল আছে মই কৈছো একদম ডিৰেক্টৰ তাত নাযাব ইনস্পেক্টৰ নাযাব আপোনালোকৰ প্ৰভিন্সিয়েলাইজ হ'ব তেওঁলোকৰ হৈছে আমি চেষ্টা কৰিছো যে শিক্ষা বিভাগটো নিকা হওক কিন্তু শিক্ষা বিভাগটো নিকা কৰিবৰ কাৰণে শিক্ষকসকলৰ সহায় লাগিব এনেও প্ৰাদেশিকৰণ হ'ব টকা কেইটা দিলেও হ'ব নিদিলেও হ'ব কেৰানিক দিয়া কেইটাও অফিচাৰক দিয়া কেইটাৰো হ'ল নিদিয়া কেইটাৰো হ'ল দিয়া কেইটাৰ লছ দে হ'ল গতিকে আপোনালোকে এটা নতুন বিশ্বাসেৰে আপোনালোকে কাম কৰাৰ চেষ্টা কৰক আমি পৰিৱৰ্তন কৰিব লাগিব আৰু আমি পাৰো আৰু তাৰ কাৰণে আমি আপোনালোকক সহায় কৰিম আজি আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মিছন ডিৰেক্টৰ আছে তেওঁক আমি কৈছো যে এই স্কুলবিলাক প্ৰাদেশিকৰণ হোৱা বুলি দিল্লীত জনাই দিয়ক যাতে দিল্লীৰ পৰা RMS এৰ সকলো সুবিধা আমাৰ ভেঞ্চাৰ স্কুলবিলাকতো আহিব পাৰে আমি চেষ্টা কৰিম আপোনালোকৰ যিসকলৰ বিএড নাই আমি 34,000 শিক্ষকক আমি বিএড আমি কৰাৰ বাবে আমি ভাৰত চৰকাৰক আঁচনি দিছো আমি কাম কৰিব খুজিছো আপোনালোকৰ কাৰণে কিন্তু সেইখিনি সহায় আৰু সহযোগিতা আপোনালোকে কৰিব লাগিব আজি আমি শিক্ষা বিভাগটোক এই এটা যি পৰ্যায়ত আমি গৈছিলো তাৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছো তাৰ কাৰণে আমি চেষ্টা কৰিছো আৰু আপোনালোকে সেই প্ৰচেষ্টাত সহযোগিতা কৰিব লাগিব মোৰ বিশ্বাস আছে আপোনালোকে এক সুদীৰ্ঘ যুদ্ধৰ পিছত আজি আপোনালোক প্ৰাদেশিকৃত হ'ব অৱশ্যে মোৰ দিনত মই শিক্ষামন্ত্ৰী হোৱা দিনাখনৰ পৰা কোনো শিক্ষককে মই আন্দোলনমুখী হোৱা দেখা নাই মই স্বীকাৰ কৰিব লাগিব কোনো শিক্ষকে জনতা ভৱনতো অহা নাই কতো অহা নাই কোনেও আন্দোলনৰ কাম কৰা নাই যি কেইজনৰ অন্তত
মানসিকতা এটা নিজৰ প্ৰতি দায়িত্ব আছে সকলোৱে ভাল কৰি স্কুলকেইখন চলাব যত্ন কৰিছে কিন্তু যি কেইখনে এতিয়াও লাইনত অহা নাই বা এতিয়াও ভাবিছে যে আমি বেকায়দাত গ'লে ভাল হ'ব তেতিয়া কিন্তু আপোনালোকক কৈছোঁ যে সেইটো বহুত দিনলৈকে কোনো সফল নহ'ব আমি সিধা ৰাস্তাত যাব লাগিব আমি আপোনালোকৰ পৰা একো বিচৰা নাই আজি 11,000 স্কুলৰ শিক্ষক ভেঞ্চাৰ হ'ল 21,000 স্কুল প্ৰাদেশিকৃত হ'ল মোৰ হাতত এতিয়া গৈ এই বছৰত 50,000 শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৃত হ'ব মই 5,000 10,000 গাই প্ৰতি খুজিলে কালেক্ট কৰি দিয়া বহুত শিক্ষক আপোনালোকৰ মাজতে আছিলে কিন্তু মইতো খোজা নাই মই মাত্ৰ আপোনালোকক কি খুজিছোঁ যে মোক কেইটামান ফাৰ্ষ্ট ডিভিজন দিয়ক আৰু একো খোজা নাই গতিকে মই এটাই খুজিছোঁ আপোনালোকক 50,000 টকা 20,000 টকা ঘোষ দিবৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰিব লাগিব কিন্তু ফাৰ্ষ্ট ডিভিজন কেইটা দিয়াবৰ কাৰণে ইমান কষ্ট কৰিব নালাগে কেইটামান মাত্ৰ ফাৰ্ষ্ট ডিভিজন দিয়ক আৰু স্কলাৰশ্বিপ এইবিলাকত আপোনালোকে নিয়মবোৰ মানি চলক কি দৰকাৰ আছে এজন প্ৰধান শিক্ষক যেতিয়াই চৰকাৰত গণ্ডগোলত সোমাব এদিন নহয় এদিন ধৰাত পৰিবই টেনচন অসন্মান এইবিলাকত আমি কিয় সোমাব লাগে গতিকে এইবিলাকৰ পৰা দূৰত থকাটো আমাৰ সকলোৰে ভাল আকৌ শিক্ষকসকলে আহে ছাৰ অমুকক আইএছ পাতি দিয়ক তমুকত আইএছ পাতি দিয়ক এইবিলাক কামত নুসুমাব এইবিলাক আপোনালোকৰ কাম নহয় সদায় আমি এটা নীতিৰ মাজত চলিব লাগে যাতে আমাক সকলোৱে গম পায় যে নহয় অসমৰ শিক্ষকসকলে এটা আমাৰ সুন্দৰ ঐতিহ্য গুৰু শিষ্যৰ যি মহান পৰম্পৰা তাক প্ৰতিনিধিত্ব কৰে মই আশা কৰিম যে আজিৰ এই সুন্দৰ দিনটোত আপোনালোকে সেই সংকল্প ল'ব অসমৰ শিক্ষা জগতখনক আমি সুন্দৰ কৰিবই লাগিব আৰু সেইটো মোৰ দায়িত্ব কেতিয়াবা অলপমান 1 ফুট 2 ফুট পিছত গ'লেও আপোনালোকে এটা কথা নিশ্চিত কৰি মানি লওক হিমন্ত বিশ্ব শৰ্মাই যি কামত হাত দিছে তাৰ পৰা মই উভতি নাহোঁ যিমান বাধা নাহক কিয় যিমান কিবা নাথাকক কিয় মই জানো আকাশৰ ডাৱৰ স্থায়ী নহয় সূৰ্যৰ পোহৰহে স্থায়ী গতিকে মই মোৰ লক্ষ্যস্থানত উপনীত হ'মেই শিক্ষা জগতখনক আমি নিষ্কলুষ নিকা কৰিবই লাগিব কোনোবাই যদি মাজৰ সময়ছোৱাত দুই এটাই কিবা চুট পাইছে দুই এটাই যদি অলপ ঢিলা দেখিছে সেইটো আপোনালোকে বুজি পাব যে মই বেটল জিকিব চেষ্টা কৰা নাই মই ৱাৰ জিকিব চেষ্টা কৰিছোঁ আপোনালোকক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ দিনবিলাক এনেকুৱা দুখৰ এনেকুৱা এটা দিনত মই এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ আজি ইয়াত নহয় তেজপুৰত আমি নিযুক্তি পত্ৰ বিতৰণ কৰিলোঁ মই আমাৰ অফিচাৰসকলক ক'লোঁ যে এই নিযুক্তি পত্ৰ তুলি দিব কোনেও একো নল'ব ক'লে ছাৰ নলওঁ কলীয়া ভোমোৰা দলং পাৰ হৈছোঁ এজন শিক্ষকে মোক ফোন কৰিছে যে ছাৰ অফিচাৰসকলে 50 আৰু 100 টকা চাহ খাব খুজি আছে ইমান পৰ্যায়লৈকে বোলে মন্ত্ৰীয়ে কৈছে গতিকে 1,000 ল'ব নোৱাৰোঁ কিন্তু 50 নোলোৱাকৈ এৰি দিম নে আজি ইয়াত নহয় আপোনালোকে চিন্তা কৰিব নালাগে ইয়াত নলয় কিন্তু ইমানটো পৰ্যায়লৈকে আমি তলত আমাক পেলাই দিছোঁ গতিকে সেই কথাবিলাক আমি নিশ্চয় চিন্তা কৰিব লাগিব আজি এই প্ৰাদেশিকৰণৰ গোটেই প্ৰক্ৰিয়াটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আশীৰ্বাদ নহ'লে কেতিয়াও সম্পন্ন নহ'লহেঁতেন আমি এই সুন্দৰ মুহূৰ্তত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈকে অসমৰ শিক্ষা বিভাগৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ ভগৱানে তেখেতক আশীৰ্বাদ কৰক আৰু সুদীৰ্ঘ কাল ধৰি আমাৰ এনেকৈ দুখীয়া মানুহক সহায় কৰিবলৈ তেখেতক শক্তি দিয়ক বহুতে মোক কয় যে শিক্ষকসকলক এনেকৈ ক'ব নালাগে কংগ্ৰেছৰ ক্ষতি হ'ব ভোটৰ ক্ষতি হ'ব ভোট কোনেও ক্ষতি কৰিব নোৱাৰে ভোট কেনেকৈ ক্ষতি হ'ব আপোনালোকে ৰাজনীতিত লাগিলেহে ভোট ক্ষতি হ'ব আৰু আপোনালোকেতো ৰাজনীতিত লগাটোৱে উচিত নহয় গতিকে আপোনালোকক মই বিচাৰোঁ যে আপোনালোকে কোনো ধৰণৰ দলীয় ৰাজনীতিৰ পৰা ওপৰত গৈ আপোনালোকে পঢ়াওক ৰাজনীতি আমাক কৰিব দিয়ক এইটো শিক্ষকৰ কাম নহয় ৰাজনীতি কৰা গতিকে আপোনালোকে না মোৰ হৈ মাত দিব লাগে না বেলেগ দলৰ হৈ মাত দিব লাগে আপোনালোকে মাত্ৰ ছাত্ৰসকলৰ হৈ মাত দিলেই যথেষ্ট পূজাটো ভগৱানে পাব পূজাৰীজন টিলিঙাহে বজাব লাগিব পূজা কৰিব লাগিব ফুল দিব লাগিব এতিয়া আপোনালোক হৈছে পূজাৰী পূজা লোৱা মানুহজন কিন্তু ছাত্ৰ এতিয়া আমি কি কৰিছোঁ ভগৱানৰ আসনত আমিয়ে বহি লৈছোঁ যে ছাত্ৰসকল গৌণ তেওঁলোকৰ কোনো কাম নাই আমিহে মেইন আমাৰ কথাইহে ইয়াত পাতিম সেইটো নহয় ৰাতিপুৱা যেতিয়া ছাত্ৰজন স্কুলত যাব যেনেকৈ দোকানী এজনৰ বাবে গ্ৰাহকজনহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ঠিক তেনেকৈ শিক্ষকজনৰ কাৰণে ছাত্ৰজনহে গুৰুত্বপূৰ্ণ কথা আজি মাত্ৰ 25 জন ছাত্ৰ নথকাৰ কাৰণে আপোনালোক কিমান বিপদত পৰিছে চিন্তা কৰকচোন ভাল শিক্ষা দিলেতো 100 জন ছাত্ৰ আপোনালোকৰ স্কুলত থাকিলহেঁতেন ভাই সময় খুব কম কেন আমার হেলিকপ্টার উড়ে যাবে তোমাদের আগে সব হ্যাঁ তোমরা তো চুপ করবে না তো আগে ছবি তুলে নাও চলো ছবি তোলো
चलो तुम्हें चलो। ছবি তুলেছো, এবার চুপ করে যাবে। ছবি তুলেছো, এবার চুপ করবে। তুলুন তুলুন। হয়ে গেছে, এবার চুপ, এবার চুপ। আমি সবার ফটো তুলে দিয়েছি, এবার 2 মিনিটের জন্য চুপ করবেন। এবার 2 মিনিটের জন্য চুপ করবেন। আর যদি কথা বলবেন আমি চলে যাব। ছবি তুলে দিয়েছি, কোনো কথা বলবেন না। बस चुप हो जाओ, मैंने कहा ना चुप हो जाओ, नहीं तो मैं चलता हूं। आपकी फोटो खींच दी ना मैंने, फोटो खींच दिया, अभी चुप हो जाओ। तुमको नहीं सुनना है ना? आप इधर रहिए लेकिन खामोश रहिए। अरे भाई रहने दो, खामोश रहो बस। हम लोगों ने परिवर्तन की बात की है। परिवर्तन में हम क्या क्या कर रहे हैं, जो वादा किया हम लोग पूरा करेंगे। और मैं जब कर रहा हूं वादा तो पूरा करके ही छोड़ूंगा। 3000 रुपया हमारे हर महिला बहन को हर महीने दिया जाएगा। हमारे बीजेपी शासित जितने राज्य हैं वहां ऑलरेडी 3000 रुपया दिया जा रहा है। अभी हम बोलेंगे आज से ही देंगे तो बोलेगा हमको कॉपी कर रहा है। कॉपी की बात नहीं, हम बोल रहे हैं हम हर महिला को, बहन को 3000 रुपया देंगे। दूसरी बात, कोई भी सरकारी बस में कोई भी हमारी महिला बहन चढ़ेगी तो कोई पैसा, कोई टिकट नहीं लगेगा। हर सरकारी बस में महिला बहन फ्री चढ़ेगी। जो हमारे युवा हैं, देखिए 1 करोड़ युवा को भीख मांगने में खड़ा कर दिया और दे रहा है 50-50 रुपये। हम बोल रहे हैं हम हमारे युवा बेकार को हर महीने 3000 रुपया देंगे। आयुष्मान भारत, आयुष्मान भारत हमारे प्राइम मिनिस्टर जी ने 5 लाख रुपया गरीबों के सब भाई बहनों को बीमारी होने से, डॉक्टर दिखाने से देने का वादा किया था। लेकिन ये गवर्नमेंट हमको देने को दे ही नहीं रहे हैं। ये सरकार हमको कह रहे हैं नहीं, इसको नहीं चाहिए, रोक दिया उसको। लेकिन ये कार्ड अगर आपके पास होगा, चाहे वो मुसलमान हो, चाहे वो हिंदू हो, चाहे वो क्रिश्चियन हो, चाहे कोई भी कम्युनिटी के हो, चाहे कोई भी पार्टी के हो, सभी को 5 लाख रुपया बीमारी के लिए मिलेगा। और दूसरी बात सुन के रखना भैया, ये बहुत जरूरी है। इतने लोग एक साथ हुए हो, हम चाहते कि हर सभी मिलकर एक छतरी के नीचे आकर एक साथ वोट करना। हम गर्व से कहते हैं हम सनातनी हैं, हम फक्र से कहते हैं हम सनातनी हैं। तो आप सब सनातनी हो। अब सनातनी जब जाग उठा है, यही सनातनी लोग वोट करके ये तृणमूल सरकार को उठा के फेंक देंगे। अरे यार क्यों चश्मे के पीछे पड़ा रहता है? चश्मा खोलो, चश्मा खोलो। चल खोल दिया ना। दूसरी बात, अभी देखो 4400 किलोमीटर का रास्ता अभी भी बांग्लादेश के बॉर्डर में खुली पड़ी हुई है। प्रधानमंत्री ने, हमारे गृह मंत्री ने लिखा है कितनी चिट्ठी कि आप जमीन दे दीजिए, हम इसको बंद कर देंगे। नहीं दी उन्होंने। क्यों नहीं दी? कारण है कि है उस देश से सभी को यहां से घुसाओ, खाना खिलाओ और हमको वोट करो, और बाद में इस पश्चिम बंगाल को पश्चिम बांग्लादेश बना दो, है ना?
अरे ऐसा ही पश्चिम बंगाल बांग्लादेश बन जाएगा। ये सपना आपका अधूरा ही रह जाएगा। लेकिन हम जैसे बंगाली जब तक जिंदा है, बदन में एक कतरा खून है, कोई माई का लाल ये कर नहीं सकता। तो इसलिए कह रहा हूं, सब एक साथ होकर एक छत में रहकर एक साथ वोट कीजिए। ये दुर्नीतिग्रस्त सरकार को उठा के फेंकना है। इसलिए मैं गांव गांव गली गली हर जगह घूम रहा हूं, एक ही यही बात करने के लिए। लेकिन इस बार अगर अमल नहीं किए, फिर हम यहां रहने के लायक नहीं रहेंगे, इतना याद रखना। इसलिए आपसे विनती है, सब मिलके मनोज को जिताओ। मनोज जीतेंगे तो हमारा हाथ बढ़ेगा। मनोज इधर आओ। बस इतना ही कहना था, बस हो गया। अभी सब वक्त बहुत कम है। हाँ, डायलॉग तो बोलेगा ही। हाँ, डायलॉग बंगाली में बोलेंगे कि हिंदी में? हिंदी बंगाली में। चलो जल्लाद का एक डायलॉग बोल देते। अरे ये अमामस क्या कहता है रे तोहरा ये मिनिस्टर, हमको राजनीति सिखाने चला है। हमारा नाम है अमामस। कब किसकी कुर्सी नीचे से खिसका दे कनो को ना पता। এবার বাংলাতে বলবো, এক লাইন বলবো, বাকি তোমরা এটা বলবে। হ্যাঁ, মারবো এখানে। সেকেন্ড লাইনটা তোমাদের বলতে হবে, কারণ এখানে ওই সব ইলেকশন কমিশনের ক্যামেরা লাগানো আছে। এই বেটা, বলা মারবো এখানে। আর একটু জোরে, বলা মারবো এখানে। क्या बात है, क्या बात है। আমি জল ঢোড়া নই, বেলে বড়াও নই, আমি জাত কোখরো। আজকাল শুধু দুধ কলা খাই। নাম তুফান, বছরে এক আধবার আসি। যখন আসি তখন প্রলয় ঘটে, আর যখন যাই যারা নিজেকে ভগবান মনে করে তারা তাদের অস্তিত্ব খুঁজে বেড়ায়। ভাই সময় হয়ে গেছে। আবার যদি মনোজ যেতে, আবার এখানে আসবো, বড় করে প্রোগ্রাম করব, ফাংশন করব। জয় হিন্দ, বন্দে মাতরম।